নাটকখনৰ নামটো অগ্নিপিণ্ড। ইয়াত পুৰুষৰ চৰিত্ৰ আছে 8টা আৰু নাৰীৰ 3গৰাকী। প্ৰথম ইয়াৰ চিনটো আৰম্ভ হৈছে এখন পুলিচ থানাত আৰু দুটা চৰিত্ৰ দেখা যায়, ইন্সপেক্টৰ অভিলাষ চৌধুৰী আৰু এজন প্ৰতিবাদী তথা জীৱন যুদ্ধত বিধ্বস্ত প্ৰায় যুৱক অগ্নি হাজৰিকাক। চিনটোত ইন্সপেক্টৰে অগ্নি হাজৰিকাক নিৰ্মমভাৱে মাৰপিট কৰি আছে। মিউজিকৰ ডাইৰেকশ্যন আছে, ড্ৰাম ৰলিং হৈ থাকিব আৰু লাইটৰ অলপমান খেলা হ'ব, এইবিলাক ডিৰেকশ্যনত আহিব পাৰোঁ। আৰম্ভ সংলাপ। ইন্সপেক্টৰ অভিলাষে ক'ব, Don't be stupid. Don't be stupid. Don't try to be nonsense. Don't try to be nonsense. দাদাগিৰি কৰ। দাদাগিৰি কৰা। পুলিচৰ ওপৰত দাদাগিৰি কৰ। পুলিচৰ ওপৰত দাদাগিৰি কৰা। পুলিচৰ ওপৰত দাদাগিৰি কৰা। তোৰ মৃত্যু কাতৰ চিঞৰে, তোৰ মৃত্যুৰ কাতৰ চিঞৰে তোৰ জীৱন নাটৰ আবহ সংগীত হ'ব। তোৰ জীৱন নাটৰ আবহ সংগীত হ'ব। সমাজ সংস্কাৰ কৰ। সমাজ সংস্কাৰ কৰ। জিলিৰ মাতক সিংহৰ মাত বুলি ভয় খুৱাব খোজ। দিল্লীৰ মাতত সিংহৰ মাত বুলি ভয় খুৱাব খোজ। নৰখাদক বাঘক হাঁচৰ শিয়াল বুলি পেংলাই কৰ। নৰখাদক বাঘক হাঁচৰ শিয়াল বুলি পেংলাই কৰ। নাৰী জননী বুলি লেচন দিব আহ। নাৰী জননী বুলি লেচন দিবলৈ আমাৰ মিষ্টাৰ অভিলাষ চৌধুৰী। মিষ্টাৰ অভিলাষ চৌধুৰী নহয়, অভিলাষ চৌধুৰী নহয়, ইন্সপেক্টৰ অভিলাষ চৌধুৰী। ইন্সপেক্টৰ অভিলাষ চৌধুৰী। থেংক ইউ।